যোৱাৰ পৰা শেৱালি বুটলি কি হ'ব পোৱা নাই যে সময় উভতি চোৱাৰ এতিয়া বিদায় দিয়া যোৱাৰ পৰা শেৱালি বুটলি কি হ'ব পোৱা ৰাখিছা বুকুতে সাঁচি তোমাৰ মধুৰ ভাষাটি ৰাখিছা বুকুতে সাঁচি আকৌ আহিব নতুন প্ৰভাত পেলাব অতীত মচি জীৱন উপচি যোৱা সৰু সৰু ল'ৰা কিছুমান স্কুলত গৈছে, কোনোবা নাই, কাৰোবাৰ নাই, কোনোবাই গেঞ্জিটো পিন্ধি আছে, এনেকুৱা সৰু সৰু ল'ৰা ছোৱালী সিহঁতি কি কৰে মই এতিয়াও ভাবিলে খুব ভাল লাগে। সেই জোপোহা গছৰ লুকাই থাকে, মই চাইকেল চলাই আহি আছোঁ, মই গম নাপাওঁ কোনোবা লুকাই ঘপককৈ ওলাই আছে, এইফালৰ পৰা দুটামান সেইফালৰ পৰা ঘপককৈ ওলাই পেলাই ক'ব ঐ ছাৰ আহিবি। সেইটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। ইহঁত গৈ এতিয়া কিন্তু একো একোজন বাপে তেখেতৰ বিদায় মুহূৰ্তত আমি সমবেত হৈছোঁ, একেলগে কাম কৰা মানুহখিনি। আমি আৱেগিক হৈছোঁ বা অনুভৱ কৰিছোঁ। দীৰ্ঘদিন এটা চাকৰি কালত আমি একেলগে বহুত অভিজ্ঞতাৰে আমি পুষ্ট হৈছোঁ তেখেতৰ পৰা। তেখেতে বহুত আমাক অনুপ্ৰেৰণা দিছে। জ্যেষ্ঠ হিচাপে তেখেতে স্কুলখনত যথেষ্টখিনি অৰিহণা আগবঢ়ালে। এই মুহূৰ্তত আৱেগিক হৈছোঁ এইকাৰণে যে তেখেতৰ ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰণে যথেষ্টখিনি অৱদান আছিল। অকল শৈক্ষিক দিশতেই নহয়, সামগ্ৰিকভাৱে খেলা ধূলা আদি কৰি মানে সাংস্কৃতিক সাহিত্য আটাইবিলাক দিশতে তেখেতলৈ আমি তেখেতৰ এই অৱসৰৰ দিনবিলাক সুখৰ হওক, সমৃদ্ধিশালী হওক আৰু নতুনকৈ ব্যস্ত হওক। আজি আমাৰ গগৈ ছাৰ যি চাকৰি অৱসৰৰ দিন আচলতে 31 জানুৱাৰীত আছিলে, গতিকে কালিলৈ বন্ধ হোৱাৰ কাৰণে আমি তেখেতক আজি অনানুষ্ঠানিক হিচাপে আমি বিদ্যালয়ৰ পৰা বিদায় দিছোঁ আৰু আমি সকলোৱে সংগী তেখেতৰ গৃহলৈ আহিলোঁ। তেখেতে প্ৰায় 24টা বছৰ আমাৰ বিদ্যালয়ত চাকৰি কৰিলে। চাকৰি কৰাৰ সময়ত অকল স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পাঠদানেই কৰা নাই, সকলো ক্ষেত্ৰতে তেখেতৰ অৰিহণা আছে। বিশেষকৈ পৰীক্ষাৰ ক্ষেত্ৰত আমাৰ লগত যিখিনি সহায় সহযোগ কৰিলে সেইখিনি আমি কৃতজ্ঞতা স্বীকাৰ কৰিবই লাগিব। আৰু আজিৰ পৰা তেখেতৰ নতুন জীৱন হ'ব, অৱসৰ জীৱন 1 ফেব্ৰুৱাৰীৰ পৰা, আজি নহয় 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। গতিকে এই জীৱন সুখৰ হওক, সমৃদ্ধি হওক, সুস্বাস্থ্য হওক আৰু আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। কালিলৈকে কিন্তু এনেকুৱা নাছিলেই, আজি ৰাতিপুৱাৰ পৰা তেনেকুৱা বুজাবৰ এটা ভাৱ অথনি সেইকাৰণে বিদ্যালয়ত বহুত মানে আৱেগত মানে হেৰি এটা হৈ আহিছিল, আৱেগিক হৈছিল। মই দেখিছোঁ যে অকল ময়ে নহয়, মোৰ সহকৰ্মী হিচাপে যিসকলক পাইছিল তেখেতসকলো অথনি আৱেগিক হৈছে। আৰু আমি এটা পৰিয়ালৰ মাজত আছিলোঁ আচলতে। মানে আন ক'ৰবাত বিভাগীয় কাৰ্যালয় বা বিদ্যালয়, মহাবিদ্যালয় ক'ৰবাত তেনেকুৱা আছে নে মই নাজানো, কিন্তু ডিমৌ হায়াৰ ছেকেণ্ডেৰীত যিটো আমাৰ
ইজনৰ সিজনৰ প্ৰতি ভাৱ আছে। ইয়াত আমাৰ বিভিন্ন বয়সৰ মানুহ, বিভিন্ন ঠাইৰ মানুহ, অথচ এনেকুৱা হৈ যায় যে আমি এটা পৰিয়ালত আছোঁ। নিজৰ যেন ভায়েক হয়, ককায়েক হয়, ভনীয়েক হয়, বায়েক হয়, এনেকুৱা ধৰণে আমি থাকোঁ। সেইখিনিৰ পৰা মই আজি আৰু মানে এটা বিভাগীয় এটা নিৰ্দেশনা উপায় নাই যে মই যে আঁতৰিছোঁ অলপমান, সেইটোৱে অকণমান মনত বেজাৰ দিছে নিদিয়া নহয়। সেইখিনি হওক। আৰু আজি মোক এনেকৈ চাকৰি কালৰ সেই সময়ত সকলোৱে আমাৰ গৃহলৈ আহিলে, সামান্যভাৱে চাহ একাপ তেখেতলোকে গ্ৰহণ কৰিছে, আহ্বান কৰিছোঁ। মই সকলোলৈকে শ্ৰদ্ধা জনাইছোঁ। বিপৰীতে গভীৰ ৰাস্তাৰ গান, মোৰ গান হওক ডক্টৰ ভূপেন হাজৰিকাই কৈছিলে, আস্থাহীনতা সকলৰ বিপৰীতে গভীৰ আস্থাৰ গান। ধন্যবাদ।